সকলকে নতুন বছৰৰ শুভেচ্ছা জনালোঁ। আমাৰ সাংবাদিক বন্ধুসকলক ৰাইজকো জনালোঁ। আৰু আজি 20 সংখ্যক গড়েশ্বৰ আঞ্চলিক বাথৌ গৌথমৰ বাৰ্ষিক অধিৱেশন। ইয়াতে মই মুকলি সভা উদ্বোধনৰ কাৰণে আহি উপস্থিত হৈছোঁ। ইতিমধ্যে মুকলি সভা আনুষ্ঠানিকভাৱে উদ্বোধন হৈছে আৰু আমি মাজে মাজে সুবিধা পালে এপিল কৰি আছোঁ। আমাৰ যিটো বাথৌ মহাসভা, এই বাথৌ মহাসভাৰ জৰিয়তে যিটো বাথৌৰ যিটো তত্ত্ব, এই বাথৌ ধৰ্মৰ যিটো চিন্তা, এই কথাখিনিক অন্যান্য যিখিনি আমাৰ ধৰ্মীয় কিবা আছে, আধ্যাত্মিক যিবিলাক কথা আছে, তাৰ লগত কিছু সংগতি ৰাখি পেলাই অলপমান আপগ্ৰেডেশ্যন কেনেকৈ কৰা যায় সেই বিষয়ত অলপ চৰ্চা হয়তো কৰিছে। আমাৰ যিসকল পুৰোহিতৰ কাম কৰে তেওঁলোকৰ যিটো লেবাছ, কাপোৰ পিন্ধাৰ আদি কৰি এনে ইউনিফৰ্মিটি আনিব লগা এনেকুৱা কথাবিলাক আছে। আৰু আজিৰ তাৰিখত যিটো বাথৌ আমাৰ ধৰ্ম, ই গোটেই ভাৰতবৰ্ষত স্বীকৃতি লাভ কৰিলে। অসম চৰকাৰে হলিডে ডিক্লেয়াৰ দিলে, মাঘ মাহৰ দ্বিতীয় মঙলবাৰটো ষ্টেট হলিডে দিলে। এনেকৈ যথেষ্ট আগবাঢ়িছে। ইয়াৰ প্ৰচাৰ চলি আছে, প্ৰসাৰো বহুত হ'ল আজিৰ তাৰিখত। আগততো নাছিলে, ক'ৰবাত গছৰ তলত কিবা অলপ এনেকুৱা দৌদিনীয়ে নাচিছিলে, পূজা অলপ দিছিলে। কিন্তু এতিয়া ৰিফৰ্মেটিভ বাথৌ পূজা যথেষ্ট উন্নত এটা প্ৰক্ৰিয়াৰ মাজেদি ইতিমধ্যে আগবাঢ়ি আছে। গতিকে এইবিলাককে আকৌ কিছু ৰাইজৰ পৰা বিভিন্ন দিহা পৰামৰ্শ লৈ আকৌ আগবাঢ়ি যাব কাম কৰি আছে। এনেকৈ পৰিকল্পনা, পথসংযোগ, যোগাযোগ ব্যৱস্থা, এই 5টা বছৰৰ ভিতৰত একদম আমি যিকোনো প্ৰকাৰে এই যোগাযোগ ব্যৱস্থাটো ডেভেলপ কৰিম। আৰু যিহেতু আমি অসম মালা এদি তামোলপুৰ টু গড়েশ্বৰ কলেজ ৰাস্তা পাই গৈছোঁ, পুথিমাৰী নদীৰ ৱাৰ্ল্ড বেংকৰ পৰা স্পেচিয়েল পেকেজ আনি পেলাই RCC ব্ৰিজ হ'ব। ৰাস্তাৰ আধাৰশিলা হৈ গ'ল, তামোলপুৰৰ পৰা আধাৰশিলাটো কৰা হ'ল, বালাবাৰী হৈ গড়েশ্বৰ কলেজ পাব। আৰু ধোলাবাৰী দলংঘাটৰ দলংখন ক্ষিপ্ৰতাৰে কাম কৰাই আছোঁ। মাৰ্চ এপ্ৰিলৰ ভিতৰত দলংখন আমাক দিব। এতিয়া যিটো গুডউইলত মই এসপ্তাহমানৰ ভিতৰত 5টাকৈ ৰাস্তাৰ আধাৰশিলা স্থাপন কৰিম। অলৰেডি চেংচন হ'ল, টেণ্ডাৰ হৈ গ'ল। এনে হৰদত্ত বিদ্যুৎ ৰোডৰ পৰা মাৰেগাঁও সোমোৱা ৰাস্তা, এনেকৈ কেইবাটাও ৰাস্তা ধৰিছোঁ। আৰু বিভিন্ন জেগাত আমি দলং, সৰু সৰু দলং, যিবিলাক দলং বনালে যোগাযোগ ব্যৱস্থাটো ভাল হ'ব, এনেকুৱা একদম কাঠেনীলৈকে আমাৰ ওদালগুৰিৰ লগত পথসংযোগ ভাল হোৱা, এইটোৱে এই প্ৰথম হিচাপে এইবিলাক পৰিকল্পনাকে লোৱা হৈছে। এতিয়া কালিৰ পৰাই 22টা হাইমাছ লাইটৰ কাম আৰম্ভ হৈছে। ঠিকাদাৰ আহি ইতিমধ্যে কালিৰ পৰা কাম আৰম্ভ কৰিছে। আৰু প্ৰত্যেক ৱাৰ্ডত, টাউনৰ আমি এই লাইটবিলাক দিয়াৰ ব্যৱস্থা কৰিছোঁ। ইতিমধ্যে পাৰ্কৰ কাম যোৱা গভমেণ্টো অলপমান আগবাঢ়াই থৈ গৈছে। আৰু ইণ্টেনচিভলি গড়েশ্বৰত যিটো চিলড্ৰেন পাৰ্ক, আৰু তাত কেইবাটাও প্ৰজেক্ট, আমাৰ ছিনিয়ৰ চিটিজেনবিলাকৰ লাইব্ৰেৰী ধৰণৰ এটা ক্লাব, তাত ধুনীয়া কেণ্টিন, পুৱা মৰ্ণিঙত কৰিব পৰা ট্ৰেক পাৰ্কৰ মাজত, এনেধৰণৰ মিছনত আমি কাম কৰিছোঁ। বাইদেউৰ লগত ইতিমধ্যে আমি স্পেচিয়েলি কথা পাতিছোঁ, EM আৰবান ডেভেলপমেণ্টৰ লগত। আৰু তেনেকৈ বাকী খণ্ডটো আমি কাম কৰিম নিশ্চিতভাৱে। পৌৰসভাত ড্ৰেইনবিলাক ক্লিয়াৰ হোৱা নাই, সেইটো ইতিমধ্যে আমি কৰিছোঁ। পৌৰসভাত বহি আমি কেইবাটাও নতুন প্ৰস্তাৱ পাছ কৰিছোঁ। নতুন ঘৰ নিৰ্মাণ কৰিলে ৰাস্তা মিনিমাম 14 ফুট বহল ৰাখিব লাগে।
এনে কথাবিলাকক আমি হেৰি কৰিছোঁ যাতে ড্ৰেইন বনাব পাৰোঁ আমি ড্ৰেইনেজ ছিষ্টেম ড্ৰেইনবিলাক টেকনিকেলি কেনেকৈ চাউণ্ড হ'ল না নাই এই কথা বহি পেলাই সময় পোৱা নাই বহি পেলাই আমি অলপমান ইঞ্জিনিয়াৰক লগাই এইটো পানী লোড ল'ব না নাই পানী টানিব না নাই সেই কথাবিলাক চাম